নমস্কাৰ বন্ধুসকল, গৈ আহিছোঁ আন এটি নতুন ভিডিঅ' খেতি সম্পৰ্কতে কেনেধৰণে ট্ৰেক্টৰত মেচিনে মৰণা মাৰোঁ তাকে দেখুৱাম আজি আপোনালোকক। আহক তাকে চাই লওঁ এপাক। মৰণা মাৰিলে আপোনাৰ খুব কম সময় খুব কম লাগে আৰু যথেষ্ট খৰচো কম। আপুনি যদি পাৱাৰ টিলাৰ মাৰে তাত কি হ'ব, পাৱাৰ টিলাৰ প্ৰতিটো ডাঙৰীত 10 টকা হাজিৰা কৰা মানুহ আছে, তাতে আকৌ খন মৰা মানুহ লাগিব তাতে দুটা। এতিয়া আপুনি মেচিনত মাৰক 400 প্ৰায় 400 ডাঙৰি আপুনি 1 ঘণ্টাত শেষ কৰিব পাৰিব। আৰু ধান আপুনি চাফা কৰিব দৰকাৰ নাই, ইয়াতে চাফা ওলাব। আহক কেনেধৰণে মৰণা মৰা ধান ওলাইছে তাকে চাওঁ আমি। এয়া দেখিছে, ইয়াত ধান ওলাই আছে। একদম চাফা ওলাইছে, চাফা নাই। ইয়াতো এটা কথা আছে, যদি আপোনাৰ ধান গাপ লাগি থাকে তেতিয়া খেৰটো অলপ বেয়া হয়, নহ'লে আপোনাৰ একো অসুবিধা নাথাকে। আপুনি মেচিনত মৰণা মাৰক, সোনকাল হ'ব, কষ্ট কম হ'ব আৰু খৰচ কম হ'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ নতুন এটি ভিডিঅ' লৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।